খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পপি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যিখিনি ভিউৱাৰ্ছে মোৰ এই ভিডিঅ' নতুনকৈ চাই আছে সেই ভিউৱাৰ্ছখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন অতি সোনকালে পাই থাকিব দেই। তাৰপিছত আজি ব্লগটো বনালোঁ ৰাতিপুৱাই। আজি হৈছে 21 তাৰিখ মানে 21 অক্টোবৰ আৰু আজি মোৰ ছোৱালীজনীৰ স্কুলো খুলিছে। 19 তাৰিখৰ পৰা খুলিছে, মানে তাইক 19 তাৰিখৰ পৰা পঠোৱা নাই। ভাবিলোঁ আজিৰ পৰা পঠাওঁ। তো এতিয়া স্কুল যাব তাই ৰেডি হৈ আছে আৰু ময়ো ওলাই ল'লোঁ তাইক স্কুলত থৈ আহোঁ। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ দেই। স্কুলৰ পৰা বাহিৰে বাহিৰে তাইক থৈ পেলাই আমি দেউতাকৰ লগত দুজনে গ'লোঁ বশিষ্ঠ চাৰিআলি। আৰু চাৰিআলিৰে মেঘা প্লাজাত গ'লোঁ কেক আনিবৰ কাৰণে, তাই গম নোপোৱাকৈ। আৰু এয়া হৈছে মেঘা প্লাজা। ইয়াতে কেক বনাই থাকে আৰু এনেকৈও লৈ আহিব পাৰি, লগে লগে লৈ আহিব পাৰি। আমিও এটা আনিলোঁ, দেখিব বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে। তাইক স্কুলত থৈ আহিলোঁ আৰু তাই গম নাপায় আজি তাইৰ বাৰ্থডে হয়। মানে বাৰ্থডে যদি চেলিব্ৰেশ্যন কৰিম তেনেকৈ ডাঙৰকৈ নকৰোঁ, মানে এনেই সৰুকৈ কেক এটা আনি সৰু বাচ্ছাকেইটা মাতি দিম, তেনেকৈ কৰিম বুলি ভাবিছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীকেইটা ওচৰৰে মাতি কেকটো কাটাই ভাত খুৱাই দিম বুলি ভাবিছোঁ। তাই গম নাপায়, স্কুলত থৈ আহিছোঁ তাইক কোৱা নাই বাৰ্থডে এনেকৈ মাতিম বুলি, বাচ্ছাকেইটা মাতিম বুলি কোৱা নাই। তাই একো গমেই নাপায়। দেউতাকে কৈছে বাৰ্থডে নাপাতোঁ দিয়া তোমাৰ, এনেকৈ কওঁতে তাই কৈছে হ'ব দিয়া, নাপাতা যদি নালাগে আৰু পাতিব, এনেকৈ কৈছে। তাই বহুত দুখ মনেৰে, কিন্তু তাই গম নাপায় আমি প্লেনিংখিনি তাই নাথাকোঁতে কৰিছোঁ। স্কুলত থৈ আহি পেলাই আমি দেউতাকৰ লগত মেঘা প্লাজাত গ'লোঁ কেক আনিবৰ কাৰণে চাৰিআলি। তাৰপিছত মেঘা প্লাজাৰ পৰা কেক লৈ আহিলোঁ। আহি বেলুন ওলালোঁ, বেলুন লগোৱা নাই এতিয়ালৈকে, লগাম। আৰু ইফালে ভাত বনাই আছোঁ মই। আৰু তাই এতিয়া স্কুলৰ পৰা অহা টাইম হৈছে, দেউতাকে আনিব গৈছে। চামচোন বাৰু তাই দেখি পেলাই কেনেকুৱা মানে এক্সাইটেড হয়, চাওঁ আৰু। বাবা কেনেকুৱা লাগিছে? ভাল লাগিছে, কিন্তু সেইকেইটা ভাল লগা নাই। ৰঙা 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 আছে দুটাও কিয়া? এই লাগিব লাগি আছে। দুখ ভাগৰ একো নাই আৰু মানে ন, বেলুনটো মেইন আৰু। হা এই দুখ ভাগৰ নাই আৰু স্কুলৰ পৰা আহি আগত বেলুন। এয়া মোৰ মিষ্টাৰে ভিডিঅ' কৰি আছিলে। মই ফটো উঠোৱা বুলি ভাবিছিলোঁ একচুৱেলি, সেইকাৰণে মই হাঁহিছিলোঁ, মানে প'জ দিছিলোঁ আৰু। কিন্তু পিছত গম পাইছোঁ যে ভিডিঅ' কৰি আছিলে। Happy birthday to you. Happy birthday to you. Happy birthday, Priti Smita. Ako to kumay dia. Tolong kalian kumay dia. এনেকৈ কোমলিকা দিয়া, অকণমান কোপাচিয়াৰ দিয়া। Ay, kita. Tekstur banget. Kamu dia. Mami dia. Kumay ka kali. Ako dia. Eh, udah makan kuah na. Dia kain lo dekon. Dia makan satu. Birthday galok nai dia sun. Oh.
কেক কাটিলোঁ, কেক কটা হৈ গ'ল, চাহ তাহ খুৱাই দিলোঁ ওচৰৰ বৌকেইজনী মাতি, আৰু সৰু সৰু ল'ৰা ছোৱালীকেইটা মাতি দিলোঁ, সিহঁতকো ভাত খুৱাই দিলোঁ। আৰু এতিয়া ভাত খাই বৈ আজৰি সকলো গ'লগৈ। এতিয়া মানে বাৰ্থডে পূৰা খতম আৰু নাই আৰু এতিয়া মোৰ ঘৰৰ পৰা দেউতা আহিম কৈছিলে, দেউতা অসুবিধাৰ বাবে আহিব নোৱাৰিলে, আৰু দাদা আহি আছে, মানে ফোন কৰিছে। মোৰ দাদা মানে জেঠাই ল'ৰা আৰু দাদাৰ কোনোবা ফ্ৰেণ্ড এজন, দুইজন মিলি আহি আছে। তো দেখুৱাম আপোনালোকক। এতিয়া দাদাহঁতে আহি পালে, আহি মুখ হাত ধুই ফ্ৰেছ হৈ দাদাহঁতক চাহ খাবলৈ দিছোঁ। চাহ খাই কথা পাতি আছে। গুড মৰ্ণিং। আজি হৈছে ভিডিঅ'টোৰ দ্বিতীয় দিন, আৰু যোৱাকালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, মানে ভিডিঅ' বেছি নকৰিলোঁ। আৰু দাদাহঁতে আহিলে, চাহ তাহ দিলোঁ, ৰাতি ভাত তাত বনাব পালোঁ। আৰু তাৰপিছত ছোৱালীজনীৰ এইফালে এক্সাম হৈ আছে, আৰু এক্সামৰ কাৰণে পঢ়াব লগা হ'ল, সেইকাৰণে ভিডিঅ' কৰি নাথাকিলোঁ বেছি। তো ভিডিঅ'টো ভাবিলোঁ এতিয়া সামৰণি মাৰি দিওঁ। আৰু তাইৰ জন্মদিনৰ কাৰণে কালিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আমি। আশীৰ্বাদ কৰিব যাতে তাই সুস্বাস্থ্যৰে ভালদৰে ডাঙৰ দীঘল হ'ব পাৰে, ভাল ৰাস্তা ল'ব পাৰে, তাৰে আশীৰ্বাদ কৰিব। আৰু তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে এৰিছোঁ তেতিয়াহ'লে, পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই।